নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 6 জাতীয় বিদ্যালয়ৰ অধ্যায় 5 জীৱৰ আৱাসস্থলীৰ প্ৰশ্ন উত্তৰসমূহ। নতুন আৰু পুৰণি কিতাপ দুয়োখন কিতাপতে থকা আজি আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা। প্ৰশ্নাৱলীৰ মাজত লৈ আহিছোঁ আমি চাবা। প্ৰশ্নাৱলী আছে 1 নম্বৰ আমাৰ ইয়াত। এখন পুৰণি কিতাপ, নতুন কিতাপবিলাক নতুন যিবিলাক কিতাপ সেইবিলাকতো আছে এইবিলাক কুৱেশ্যন। গতিকে ভিডিঅ'টো চাই যাবা। 1 নম্বৰ আছে খালী ঠাই পূৰ কৰা, হয়নে? এটি দিয়া আছে ABCD, এইকেইটা আছে আমাক খালী ঠাই পূৰ কৰিব দিছে। ইয়াৰে এনচাৰ কেইটা মই ইয়াত দেখাই দিছো, চাই যাবা। 1ৰ A টো হ'ব তৃণ, B টো হ'ব প্ৰাণী আৰু উদ্ভিদ, C টো হ'ব উৎসৰাই আৰু কিউই, আৰু D নম্বৰটো হ'ব গড়, হৰিণা, মহ। এইটো হ'ব 1 নম্বৰটোৰ এনচাৰ। এবাৰ আহিল তোমাক 2 নম্বৰ কুৱেশ্যন চোৱা। অতি চমুকৈ উত্তৰ দিয়া। কি আছে? 1 নম্বৰ আছে আৱাসস্থলী কি হয় চোৱা। জীৱই যি স্থানত বাস কৰি জীৱন প্ৰক্ৰিয়াবোৰ চলাই যায় তাকেই আৱাসস্থলী বোলে। এইটো হ'ব 2ৰ এইটোৰ এনচাৰ। এবাৰ আহিছো 2ৰ B নম্বৰ। গড়ে গৰমত কিয় বোকাত লুটি বাগৰ দি থাকে? এইটো তোমালোকৰ পৰীক্ষাত আহিব লগা কুৱেশ্যন চাবা। গড়ে গৰমত দেহ শীতল কৰি ৰাখিবলৈ বোকাত লুটি বাগৰ দি থাকে। এইটো হ'ব তোমালোকৰ এনচাৰ 2ৰ B হ'ল। এবাৰ আহিল তোমালোকৰ 2ৰ C নম্বৰ কুৱেশ্যন চোৱা। অভিযোজন কাক বোলে? ইয়াৰ প্ৰয়োজনীয়তা কি? চোৱা। কিছুমান বিশেষ উপায় বা কৌশলৰ জৰিয়তে জীৱসমূহে নিজকে পৰিৱেশৰ লগত খাপ খুৱাই ৰাখে। এই উপায় বা কৌশলেই হ'ল অভিযোজন। ইয়াত দিছো মই প্ৰয়োজনীয়তা, অভিযোজনৰ প্ৰয়োজনীয়তা। অভিযোজনৰ ফলত জীৱসমূহে পৰিৱেশৰ লগত নিজকে খাপ খুৱাই জীয়াই থাকিব পাৰে। এইটো হ'ব তোমালোকৰ 2ৰ C টোৰ এনচাৰ হ'ল। এবাৰ আহিলে তোমালোকৰ 2ৰ D নম্বৰ কুৱেশ্যন চোৱা। চৰাইবোৰে উৰিবৰ বাবে কেনেধৰণৰ অভিযোজনৰ আশ্ৰয় লয়? চোৱা D নম্বৰটো। উৰিবৰ বাবে চৰাইয়ে অগ্ৰপথ ডেউকালৈ ৰূপান্তৰিত কৰে। তদুপৰি ইহঁতৰ হাড়বোৰ ফোঁপোলা, ফলত দেহৰ ওজন কমে। এনেদৰে চৰাইবোৰে উৰিবৰ বাবে অভিযোজনৰ আশ্ৰয় লয়। এইটো হ'ব তোমালোকৰ 2ৰ D টোৰ এনচাৰ, লিখি ল'বা। এবাৰ আহিছো আমি 3 নম্বৰৰ এইটোৰ কুৱেশ্যন। 2টা স্থলজ আৰু 2টা জলজ আৱাসস্থলীৰ নাম লিখা। হ'ব 3 নম্বৰৰ এই কুৱেশ্যন। কি হ'ব চোৱা, মই ইয়াত দি দিছো 2টা জলজ আৱাসস্থলী বাৰু দিয়া নহ'ল। 2টা জলজ নদী, সাগৰ, বিল আৱাসস্থলী, হয় না? এইবিলাকত কি থাকে? আমাৰ মাছ বিলাক থাকে, নদী, সাগৰ, বিল। আৰু কি হ'ব? 2টা স্থলজ, স্থলজ মানে আমাৰ প্ৰাণীসমূহে থকা। কি হ'ব? আমাৰ অৰণ্য, মৰুভূমি। এইটো হ'ব 3 নম্বৰৰ এইটোৰ এনচাৰ হ'ব। এবাৰ আহিল তোমালোকৰ 3ৰ B কুৱেশ্যন চোৱা। হৰিণাই আক্ৰমণকাৰীৰ পৰা হাত সাৰিবৰ বাবে কি কি অভিযোজনৰ সহায় লয়? চাবা। হৰিণাৰ কাণ দীঘলীয়া হোৱাৰ ফলত সহজে বাঘ সিংহ চলাচলৰ উমান পায়। তদুপৰি ইহঁতৰ চকু মূৰৰ কাষৰ ফালে থাকে, সেয়েহে বিপদৰ সময়ত চাৰিওকাষে চাব পাৰে। এনেদৰে হৰিণাই আক্ৰমণকাৰীৰ পৰা হাত সাৰিবৰ বাবে অভিযোজনৰ আশ্ৰয় লয়। এইটো হ'ব 3ৰ B নম্বৰটোৰ এনচাৰ, লিখি ল'বা তোমালোকে। হ'ব। এবাৰ সেইটো তোমালোকৰ 3 C চোৱা। মেটেকা কেনেকৈ পানীত উপঙি থাকে? চাবা এইটো। মেটেকাত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰযুক্ত মোনা থাকে। তদুপৰি পাতবোৰ বহল আৰু ডাঙৰ হয়। মোনাসমূহত থকা বায়ুৱে আৰু পাতবোৰৰ সহায়ত মেটেকা পানীত উপঙি থাকে। এইটো হ'ব 3 C নম্বৰটোৰ এনচাৰ, লিখি ল'বা। হ'ব। এবাৰ আহিছো তোমালোকৰ 4 নম্বৰ কুৱেশ্যন চোৱা। 4ৰ A, মৰুভূমিত প্ৰাণী আৰু উদ্ভিদৰ অভিযোজনৰ বিষয়ে চমুকৈ লিখা। চোৱা। মই লিখি দিছো ইয়াত। মৰুভূমিৰ পৰিৱেশ শুকান, ইয়াত কম পৰিমাণৰ পানী থাকে। মৰুভূমিত থকা উদ্ভিদসমূহেও অভিযোজনৰ সহায় লয়। এই উদ্ভিদবোৰৰ পাত নাথাকে, পাতসমূহ কাঁইটলৈ ৰূপান্তৰিত হয়। ই উদ্ভিদৰ পৰা ওলাই
যাব ওলাই যোৱা পানীৰ পৰিমাণ কমায় এই উদ্ভিদৰ কাণ্ড ৰসাল তাৰপিছত এইটো হ'ল আমাৰ কিহৰ উদ্ভিদৰ লগতে কি আছে প্ৰাণী মৰুভূমিত থকা জীৱসমূহৰ দুটা মূল অভিযোজন হ'ল দেহত পানীৰ সংৰক্ষণ আৰু পৰিৱেশৰ অধিক উষ্ণতাৰ লগত খাপ খুৱাই জীয়াই থকা এইটো হ'ব 4 এ নম্বৰটোৰ এনসাৰ লিখি লবা হ'ব এতিয়া তোমালোকৰ 4 বি নম্বৰ চোৱা মাছৰ জলজ অভিযোজনৰ কিছুমান কৌশল বৰ্ণনা কৰা চোৱা মাছৰ শৰীৰ দীঘলীয়া আৰু এই আকৃতিয়ে ইহঁতক পানীত চলাচল কৰাত সহায় কৰে মাছে ফিছাৰ সহায়ত পানীত সাঁতুৰিব পাৰে দেহত থকা পাখিবোৰে গতি সলোৱাত সহায় কৰে মাছে ফুলৰ সহায়ত পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন গ্ৰহণ কৰে এনেদৰে অভিযোজনৰ ফলত মাছ পানীত থকাৰ উপযোগী হৈছে হ'ব এইটো হ'ব 4 বি নম্বৰটোৰ এনসাৰ লিখি লবা এইটো 4 বিৰ এনসাৰটো হ'ব এবাৰ হেতু মানে 4 সি চোৱা 4টা জলজ আৱাসস্থলীৰ বৰ্ণনা কৰা চোৱা 4টা জলজ আৱাসস্থলী কি কি হ'ব আমাৰ পুখুৰী হয় পুখুৰীত সাধাৰণতে মাছ বেং আদি থাকে নিজৰাত অন্য ধৰণৰ মাছৰ লগতে পাহাৰীয়া মাছো থাকে নদীত মাছ কাছ ঘৰিয়াল আদি থাকে সাগৰত বিভিন্ন ধৰণৰ মাছ অক্টোপাছ তিমি আদি থাকে এইটো হ'ব 4টা জলজ আৱাসস্থলীৰ উদাহৰণ মানে বৰ্ণনা আৰু ধৰা মানে এইটো লিখি লবা তোমালোকে 4 সি নম্বৰ হ'ব এবাৰ আহিল তোমালোকৰ লাষ্ট কুৱেশ্যন 4 ডি নম্বৰ চোৱা উটে মৰুভূমিত থকাৰ উপযোগীকৈ কি অভিযোজনৰ সহায় লয় চোৱা উটৰ পিছত এটা কোষ থাকে কোষটোত ই বহু পৰিমাণৰ চৰ্বি জমা কৰি ৰাখে কোষটোৱে পানীখিনিক দেহৰ উষ্ণতা ৰক্ষা কৰাত সহায় কৰে লগতে খাদ্যৰ অভাৱৰ সময়ত কোষটোৱে প্ৰয়োজনীয় শক্তিও যোগান ধৰে হ'ব এইটো লাষ্ট আছিল 4 ডি নম্বৰ কুৱেশ্যন হল আৰু নতুন কিতাপবিলাকত এই দুটা কুৱেশ্যন আছে চোৱা ধাৱনশীল প্ৰাণীৰ উদাহৰণ হ'ল এইটো কি হ'ব কি দিয়া আছে আমাক কেঁচু হৰিণা কেৰকুটুৱা বান্দৰ কি হ'ব হৰিণা আৰু 2 নম্বৰ হ'ব ফুলৰ সহায়ত উশাহ লোৱা প্ৰাণীবিধ হ'ল এতিয়া দিয়া আছে অপচন 4টা তিমি মাছ ডলফিন কাছ ৰৌ মাছ কি হ'ব এনসাৰ ডি ৰৌ মাছ এইটো যিবিলাক মানে ষ্টুডেন্টৰ নতুন কিতাপ হয়নে এইবিলাকৰ এই দুটা কুৱেশ্যন দিয়া আছে গতিকে লিখি লবা আৰু যিবিলাকে ভিডিঅ'বিলাক চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা বহুতে ভিডিঅ'বিলাক চোৱা কিন্তু চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি লোৱা নাই হ'ব আৰু যদি কিবা সুধিব লগা থাকে কমেন্টত জনাবা